গাইজ ফাইনেলি সেই বস্তুটো আহি পালে যিটো বস্তুৰ কাৰণে মই বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। মোৰো জীৱনত এগৰাকী প্ৰিয়তমা আহিব বুলি মই যিমান বেছি অপেক্ষা কৰা নাই তাতকৈ বেছি মই এই বস্তুটোলৈ অপেক্ষা কৰিছোঁ। মালডাল সৰু যদিও কিন্তু তামাম পাৱাৰ আছে। ট্ৰাইপডডালৰ কথা কৈছোঁ গাইজ। মোৰ নিচিনা যদি আপোনাৰো ভিডিঅ' কৰোঁতে কেমেৰা ধৰা এগৰাকী অৰ্ধাংগিনী নাই, দেন আপোনাক এইডালে সেইটো দুখো নাইকিয়া কৰি দিব। এইটো চেহাৰাত আৰু কোনোবা পতিবনে? বাৰু এইবিলাক বাদ দিয়ক, এতিয়াৰ পৰা আৰু মোৰ এইডালেই অৰ্ধাংগিনী। এতিয়াৰ পৰা আৰু ভিডিঅ' বনাওঁতে মোবাইলৰ পিছফালে হেঙাৰ দিব নালাগে। এইডাল হৈছে চাপটনৰ গৰিলা ট্ৰাইপড। এইডালৰ আকৌ বহুত সুবিধা আছে, ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। 360 ডিগ্ৰীত আপুনি এইডালক যেনি মন যায় তেনি ঘূৰাব পাৰিব। আপোনাৰ য'তে মন যায় যেনেকে মন যায় আপুনি এইডাল ৰাখি ভিডিঅ' শ্বুট কৰিব পাৰিব। আৰু এনেকে আপুনি 3টা পাক মাৰি অক্টোপাছৰ দৰে আপুনি যেনি মন যায় তেনি এইডালক ৰাখি ভিডিঅ' শ্বুট কৰিব পাৰিব। এইডালৰ দাম আকৌ বহুত বেছি নহয়, 500 মানৰ ভিতৰতে আপুনি ফ্লিপকাৰ্ট এমাজনত পায়ে যাব। আজিলে ভিডিঅ'টো এৰিছোঁ দিয়ক, আকৌ লগ পোৱাৰ আশাৰে। মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ফ'ল' এটা কৰি যাব ৰাইজ। বাই বাই।